পুজা আজি ইমান ফূৰ্তি কি কৈছে নকৈছ আজি আমি টাউনত পূজা চাবলৈ যাম ৰাতিকে যাবি আকৌ তহঁতি আমি মামাৰ ঘৰলৈ যাম প্ৰথমতে মায়ে মই তাৰপৰাহে যামগৈ বাবা তহঁতি ৰাতি পূজা চাবি মোক যে নিবলৈকে কোনো মানুহ নাই মোৰো একেবাৰে মোক নিবলৈকে কোনো মানুহ নাই আৰু যে মোক মামাই কৈছে বন্দুক বেলুন ঢেৰ কিনি দিব হেনো আমালৈও বন্দুক বেলুন লৈ আহিবি তই দেই মামাই যদি দি লৈ আহিমগৈ মোৰ ওচৰত আকৌ পইচা নাই আনিবলৈ দিলে লৈ আহিবি দেই আমালৈ আৰু আমাকো দেখাবি তই কি কি ল তহঁতকেইটা কি কথা পাতি আছ ইমান মানে ভিলুৱা আকাই মানে ৰাতিকে পূজা চাবলৈ যাব আমি তাকে পাতি আছিলোঁ আপুনি বোলে এইবাৰ দোকান দিছে বুলি শুনিছোঁ তহঁতি সপাই ক'ত গম পালি আমি গাঁৱৰ খবৰ চব ৰাখোঁ যাবি এপাক মোৰ দোকানলৈ তেতিয়াহ'লে কি বস্তু আছে দোকানত আপোনাৰ চব আছে পূজাত ওলোৱা বস্তু বন্দুক আছে বেলুন আছে পুতলা আছে আৰু যে ডাঙৰ ডাঙৰ গাড়ীবোৰ যে আছে যে চুইচ দিলে যে গুচি যায় তেনেকুৱা গাড়ীও আছে বাবা ইমান ধুনীয়া ধুনীয়া বস্তু আছে ভিলকাই মই আজি টাউনলৈ যাম নহয় ৰাতিকে পূজা চাব তেতিয়া আপোনাৰ দোকানত সোমাম আৰু তেনেকুৱা গাড়ী এখন মই ল'ম দেই আহিবি পিছত তহঁতিটা নাযাওঁ নেকি পূজা চাবলৈ আমাক নিবলৈ মানুহেই নাই আগতে দাদাই লৈ যায় কিন্তু এইবাৰ দাদাও আহিব নোৱাৰিলে ন সি হেনো ছুটিয়ে নাপালে ৰ তেতিয়াহ'লে তহঁত দুটা আমাৰ ঘৰৰ ভণ্টিৰ লগতে যাব পাৰিম মাহঁত যাব নহয় লৈ যাবলৈ কম তেতিয়াহ'লে তহঁত দুটা তেতিয়াহ'লে আমি মাইনা ভণ্টিৰ লগতে যাব পাৰিম মজা লাগিব আমিও ৰাতি পূজা চাবলৈ পাম তহঁতি কথা পাত দেই মই পিছে ঘৰলৈ যাব লাগে নহ'লে বা মোক মায়ে বিচাৰি ফুৰিব মামাৰ ঘৰলৈ যাব হ'ল নহয় তহঁতি সন্ধিয়া 6টা বজাত ওলাই মেলি আমাৰ ঘৰলৈ গুচি আহিবি দেই ঠিক আছে ভিলুৱাকে হ'ব ঠিক আছে মই এতিয়া যাওঁ দেই দোকানতো আকৌ মানুহৰ এতিয়া ভিৰ লাগিব নহয় ভিলুৱাকে ইমান ভাল হয়নে তই বহুত ভাল সেইকাৰণে গাঁৱৰ মানুহে চবে ভাল পায় আগতে ব'ল আমি সোনকালে তাৰ ঘৰলৈ যাওঁ ঘৰতো কথাটো কওঁগৈ আৰু তই সোনকালে ওলাই আহিবি দেই ব'ল আমিও ঘৰলৈ যাওঁ এনেও পইচা কেইটামান লৈ ল'বি পিছে দেই আৰু বন্দুক কিনিব লাগিব আমি পিংকি তই অকলে খেলি আছ নেকি খেলিবা নেকি আহা এতিয়া খেলি নাথাকোঁ আমি ৰাতিকে পূজা চাবলৈ যাম হয় নেকি মই পিছে কালিয়ে পূজা চালোগৈ কি ল'লা পিছে পূজাৰ পৰা পুতলা আৰু বল ল'লোঁ এইটো বল মই খেলিয়ে আছোঁ এতিয়া বঢ়িয়া আমি যাওঁ দিয়া তুমি খেলি থাকা দেই চিন্তু চাহ সেয়া পূজা মণ্ডপ খুৰা দেখিছোঁ পাই ইমান ধুনীয়া লাগিছে আমি ভিতৰলৈ যাওঁ ব'লা দেৱী মাক চাই আহোঁগৈ বোলা চিন্তু মাইনাক ইমান ধুনীয়া লাগিছে চাহ ৰচোন শুনিবই লাগিলে বোলা চব ভিতৰলৈ যাওঁ বোলা ইমান ধুনীয়া লাগিছে হয়নে বৰ ধুনীয়া আছে বোলা বাহিৰৰ পৰা চামগৈ বোলা ধুনীয়াকৈ ইয়াত মানুহবোৰে পকেট মাৰিছে ভালকে দেই পাৰ্চাৰ্ছবোৰ বল চিন্তু ইমান চুৰ কৰিবলৈ আহে মানুহবোৰে মানে ৰামো ইমান গৰম পৰিছে মানে ইমান ঠেলে মানে যেন দেখিবলৈ যেন নাপাব মোক যে একদম খং উঠি গৈছিলে মই যে মানুহ এজনীক বেয়াকৈ কৈ দিম বুলি ভাবি মই যে মানুহবোৰ ইমান উৎপাত মানে যিমান ঠেলেহে মানে চিন্তু আমি বন্দুক কিনোগে ব'ল পাপা মোক প্লিজ বেলুন কিনি দিবা না ব'লা না চিন্তু আমি কি বস্তু ল'লোঁ আমাৰ নেক্সট পাৰ্টটোত চাব লাগিব হয় নি তেতিয়াহে গম পাবা আমি কি বস্তু ল'লোঁ পূজাত আপোনালোকে যদি ইয়াৰ নেক্সট পাৰ্টটো আমি দুটা যে কি বন্দুক ল'লোঁ চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব